নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ মৌবন্ধাত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 94 সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন তালৈ আহিছোঁ। আৰু এয়া হ'ব মৌবন্ধাত। আপোনালোক সকলোৱে চাগে গম পাইছে আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছোঁ অলপ। আমি গৈছিলোঁ দুদিনমান আগতে, ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল। আৰু এয়া আৰম্ভ হ'ব ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা, মাজত মাত্ৰ এটা দিন নাই আৰু ধৰক। আৰু সকলো আপোনালোক আহিব, বহুত ধুনীয়া লাগিব। আৰু এওঁলোকৰ প্ৰস্তুতি ইমানেই সুন্দৰ হৈছে যে ক'বলৈ ভাষা নাই। এতিয়া অপেক্ষা মাথো অধিৱেশনৰ দিনালৈ, আৰু সকলো অপেক্ষা কৰি আছে আৰু আমিও অপেক্ষা কৰি আছোঁ। এদিন যাম আৰু আপোনালোকক ইয়াৰ পাছৰ ভিডিঅ'ত আপোনালোকক সেইখিনি দেখুৱাম। আৰু ভিডিঅ'টো মানে বেছি দীঘল হৈ যাবৰ কাৰণে পটাপট দেখুৱাই দিছোঁ।